আজি ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাসানীচৰ গাঁও পঞ্চায়তত স্থানীয় ৰাইজে নিচাজাতীয় টেবলেট ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে সজাগতামূলক সভা আৰু পদযাত্ৰা উলিয়ায়। উক্ত পদযাত্ৰাত প্ৰায় শতাধিক পুৰুষ মহিলা অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। আজি আপোনালোকৰ কি সজাগতা সভা হৈ আছে? ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা আৰম্ভ হৈছিল। মোটামুটি 3 ঘণ্টামান হ'ল। আর এই মসজিদের সন্মুখত এই মাদ্রাসার ভিতৰত গোটে মিলি ল'ৰা ছোৱালী মাইকী সব মিলি কমিটি গঠন করা হয়েছে। তারপর রাতিপুৱা 10 বছর পরে এতিয়ালৈকে 3 বাজি আছে। 3 বাজিলে ঘরে ঘরে গৈ সবাইকে ওয়ার্নিং করে দিয়ে আছো। প্রথম ওয়ার্নিং দিয়ে আছো, তাৰপিছত ধরিলে এইটো আপোনালোকৰ নেক্সট পদক্ষেপটো কি হ'ব? নেক্সট পদক্ষেপ আজি সিহঁতক ওয়ার্নিং দিয়ে আহিলোঁ ঘরে ঘরে গৈ। তাৰপিছত যেতিয়া ধরিম তেতিয়া ধরি প্রশাসনিক খবর দিই, যেটো ব্যবস্থা আইন হিসাবে হয় আইনগত হিসাবে আমি আইন হাতত তুলি নলওঁ। আইনের মানুষ কৈছে আপোনালোকে মারা ধরা না করিব। আমার ইনচার্জ স্যার আইসি চন্দন দাস কৈছে ধরি আমাক খবর দিব, আমি লৈ যাম। প্ৰশাসনে আপোনালোকক কেনেকুৱা সহায় কৰি প্ৰশাসনে আছে? পুরা হেল্প কৰিব বুলি কথা দিছে। সি আহিছিল, আমার মাজতে বহিছিল, কৈছে যি লাগে হেল্প লাগে আমার তরফৰ আমি পুরা হেল্প কৰিম। ড্ৰাগছ মুক্ত কৰিব বিচাৰৰ কাৰণে আমি সজাগতা সভা আজি আৰম্ভ কৰিছোঁ। ঘৰে ঘৰে গৈ 10 বছৰ পৰা এতিয়া 3 বাজি আছে। 3 বজালৈকে আমি ছোৱালীবিলাক আছে, ভণ্টিবিলাক আছে, সববিলাক লৈ ঘৰে ঘৰে গৈ ফাৰ্ষ্ট আজি ৱাৰ্নিং দি আছোঁ। ইয়াৰ পিছত আৰু ৱাৰ্নিং নিদিওঁ। ধৰি আমি প্ৰশাসনক কমিটি গঠন কৰা হৈছে। ছোৱালী লৈ কৰিছোঁ, আমিও কৰিছোঁ। আজি ফাৰ্ষ্ট পদক্ষেপ আমি আৰম্ভ কৰিছোঁ। এতিয়া চাওক পিছলৈকে যে কিমান দূৰ কৰা যায়। আমি আজিৰ পৰা আৰম্ভ কৰিলোঁ সবাই মিলি সজাগতা সভা আৰম্ভ কৰি তাৰ পৰা ঘৰে ঘৰে গৈ ৱাৰ্নিং কৰি আহিলোঁ। তাৰপিছত যদি হয় তেতিয়া আমি আগবাঢ়ি যাম আৰু